হেল্ল' গাইছ নমস্কাৰ আবে আন্ধা এই টেকা বৰষুণ দি আছে কাৰেণ্টটোৱে নাই আন্ধা মুন্ধা দেখিছোঁ ৰ'ব ভিতৰত গৈ আছোঁ চকী বোলে বাহিৰত গৈ আছোঁ সেই টেকা খবৰে নাই মানে ভিতৰত কেনেকৈ আছিলোঁ হেল্ল' গাইছ নতুনকৈ আকৌ কৈছোঁ ৱেলকাম আজি একদম ধামাকা ভিডিঅ' এটা বনাবলৈ আহিছোঁ যেনেকৈ একদম ডাঙৰ ইউটিউবাৰবিলাকে ভিডিঅ' বনাই যে তেনেকৈ ময়ো বনাবলৈ ভাবিছোঁ মানে বৰষুণ দি আছে মই শুই আছিলোঁ টোপনি নাই কি কৰোঁ কি নকৰোঁ একদম লাখ টকীয়া সপোন দেখি আছোঁ সেইটো কাৰণে বাপেকে নুশুৱে বুলি ভাবিলোঁ উঠি দিলোঁ আৰু চোলাটো নতুন কেনেকুৱা লাগিছে বাৰু চোলাটোতো ভালেই লাগিছে কিন্তু মোৰ ভাল লগা নাই কিয় জানেনে নতুন চোলা গা নোধোৱাকৈ পিন্ধি দিলোঁ যি কি নহওক চোলাটো ফেচিলিটি একদম মাছো একদম কৰোণা কালৰ চোলা দেই এইটো একদম কৰোণা কালত মানে মাস্ক নিনিলে পাহৰি থাকিলে এইটো লগাব পোৱা যায় যি কি নহওক লগৰ এটা ল'বলৈ যাম ফোন কৰোঁ এবাৰ মানে কেমেৰাটো আগলৈ পিছলৈ কৰি লৈছোঁ ছাতি মানে ক'ৰবাতে মেলি দিছোঁ ভিতৰতে ছাতি মেলি দিছোঁ যেনিবা ভিতৰতে বৰষুণ দিছে মই ইয়াত ছাতি ভিতৰত দেখিছোঁ আমাৰ বন্ধুক কৈ থৈ যাওঁ ঘুমকে আঁতৰত থৰা আরে দোকানটো বন্ধ কৰি দিলে দেখোন দোকানটো বন্ধ কৰি দিলে ইয়াত মাইকী মানুহ আছে দেখি পাব বুলি ছাতিটো আঁৰ কৰি কিনে ভিডিঅ' কৰিছোঁ এইটো বুঢ়াটো আহিলে মটন 5 টকা তাপাই লৈ যাওঁ মানে সেই দোকানটোৰ পৰা মটন 5 টকা তাপাই লৈ যাওঁ মানে সেই দোকানটোৰ পৰা ₹5 ओके বৰষুণ তাৰমানে হেভি বৰষুণে দিছিলে একদম বৰষুণত মানে ডাল চাল ভাঙি দিছে আৰু এনেকা ৰাস্তাত আহি আছোঁ ভাবিছে এইটো পথাৰত গৈ আছে ইয়াত আলাপুৱা ৰেলৱে ষ্টেচন এই ৰাস্তাটোতে আছে আৰু বৰষুণ বতৰ একদম এইটো ভাবিছে কি কৰি গৈছে বুলি হেৰি এখন গাড়ী আহিছে মুখখন লুকুৱাই দিছোঁ মানে বৰষুণ বতৰ একচুৱেলি মই ক'ব লৈছিলোঁ মই থকা ঠাইডোখৰ মানে ইমানেই ধুনীয়া ইমান ঠেলাও নহয় ইমান ঠাণ্ডাও নহয় একদম মিডিয়াম ওচৰতে সাগৰখন আছে জানি আৰু ওচৰতে ৰেলৱে ষ্টেচনটো একদম কৈছোঁ বহুত ভাল জেগা আৰু মানুহবোৰ ইয়াৰ ওচৰ চুবুৰীয়া মানুহবোৰ বহুত ভাল ইমানেই ভাল আৰু এইটো ৰখা নিচিনা পাইছোঁ আবে মোক চাই গৈছে অফে কৰি দিওঁ লাজ লাগে মানুহৰ লগত এনেকৈ কথা পাতিবৰ কাৰণে মই মানে মানুহ নথকা সময়তহে ভিডিঅ'টি লৈ কিনে কথা পাতোঁ ইয়াত মানে মানুহ নথকা সময়তহে ভিডিঅ'টি লৈ কিনে কথা পাতোঁ देखा आपने लापरवाही का नतीजा है কেমেৰাটি আকৌ উলিয়ালোঁ মানে জেগাডোখৰ কথা আকৌ মনত চাই আহিলোঁ অকলে আহি আছোঁ জেগাডোখৰ মানে গাঁৱলীয়া পৰিৱেশ ইমানেই ধুনীয়া লাগে নহয় ইমানেই ভাল লাগে
বহুত ধুনীয়া গাড়ীখন আহি আছে মুখখন নাই দেখা নাই দেখা কি কৈ গৈছে বুলিব এই আকৌ বাছ এখন আহিছে আহিলে আহক 1 ছেকেণ্ড বাছখন পাৰ হৈ যাব মোৰ কি হ'ল আজল কথা হয়নে নহয় সেইটো কাৰণে লাষ্ট ভাঙিব এইবোৰ মানে লাহে লাহে হেৰি আহি যাব তাৰপিছত লাষ্ট নালাগিব আৰু মানে মই ক'ব লৈছিলোঁ যে জেগাডোখৰ ইমান ভাল একদম গাঁৱলীয়া পৰিৱেশ মানে ইয়াত যে মই গৈ আছোঁ আগৰ ৰাস্তাটো দেখিছে এইটো যে ৰেলৱে ষ্টেচন বুলি কোনো নক'বই মানে আছে বুলি নক'বই আৰু ইমান ভিতৰত মানে ৰেলৱে ষ্টেচন আছে আপুনি মইহে ডাঙৰকৈ ওলাই আছোঁ ৰ'ব মই সৰু কৰি ল'ম এবাৰ আহি গ'লোঁ একদম আৰু মোৰ ডিউটিটো একচুৱেলি মোৰ ডিউটিটো এনেকৈ মজা নহয় মোৰ ডিউটি মই এনেকৈ ঘূৰি ফুৰাই মোৰ ডিউটি এনেই আৰু মাহে মাহে পইচা লৈ আছোঁ আৰু চবেই মজা মানে মোৰ ডিউটি মজা মোৰ কাম মজা মোৰ জেগা মজা মোৰ ঘূৰিবৰ কাৰণে মজা একদম মানে মজাই মজা একদম বিন্দাছ মুঠতে খাই বৈ অলপ ওলাই যা অলপ সোমাই যা শুই আছিলোঁ টোপনি নহাৰ কাৰণে মানে আকৌ ওলাই আহিলোঁ এতিয়া নতুন চোলাটো তিয়াবৰ কাৰণেহে আহিছোঁ খচৰমীয়া লোৱাটো অলপ যি কি নহওক আকৌ অফ কৰি দিছোঁ মানুহ ঢেৰ আহিছে ওচৰত পাই গ'লোহি চবফালে বৰষুণ বাহ এইটো ধুনীয়া কৰি দিলেচোন ইয়াতে গিলাচ লগাই দিলে বাহ কি এই জাতি একেবাৰে ওপৰত কি পানী নিতি দিম না একেবাৰে ওপৰত পানী নিতি দিম না টিংপাত লগালে ৱাও ধুনীয়া আছিলে সি ঘৰবোৰ ইমান ধুনীয়া ৰেলৱে ষ্টেচন এইটো নাৰিকল ইয়াত আহি ওপৰত একদম ধুনীয়া জেগাত এবাৰ খন্তেক বহিলোঁ তাৰপিছত বহি টাইমটোৱে গুচি গৈ আছে আহিলোঁ কেইটা বজাত আহিছিলোঁ বাৰু 3:30 বজাত আহিলোঁ আহি কিনে এতিয়া 5:10 হৈ গ'ল ইমান ধুনীয়া জেগাত বহি আছোঁ আমাৰ তাত আকৌ শ্বট নাই শ্বট আছিলে টিংপাত থুকি দিলে শ্বট নাই ইয়াত আহি কিনে এনেই ওপৰত বহিছোঁ ইয়াত বহি মানে কিবা কিবি খাবৰ কাৰণে যে এনেকুৱা মজা হ'ব খাবৰ কাৰণে কি ক'ম আৰু বৰষুণ বতৰ খাবলৈ বেয়া যেতিয়া নেকি ৰ'দ দিব ৰ'দৰ সময়ত খাবলৈ ভাল হ'ব বাকী যি কি নহওক যোৱা সময় হৈছে যাওঁগৈ আহিলোঁ খন্তেক দি ফালে দেখোন আমাৰ সূৰ্য মামা ওলাবই হৈছে গৰমে উঠিছে দেখোন মানুহ আহিছে যাওঁগৈ ইয়াৰ পৰা যাওঁগৈ তলত পালোহি ইমান ধুনীয়া দেখিলোঁ নহয় এইডোখৰ পৰা ভিডিঅ'কে এটা বনাই দিলোঁ কোনোবাই বিশ্বাস ভাঙিলে তেওঁকনো দুখ কেনেকৈ দিম বিশ্বাস কৰা ভুলটো প্ৰথম ময়ে কৰিছিলোঁ
ইনষ্টাগ্ৰামত প'ষ্ট কৰিম বুলি এতিয়া যাওঁ আৰু ফাইনেলি যাওঁগৈ গৈছিলোঁগৈ আৰু কিবাখনে হৈছিলেগৈ যাওঁ 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 कंट्रोल कंट्रोल প্ৰথম যেতিয়া ভিডিঅ'টো বনাইছিলোঁ চুৰু কৰিছিলোঁ চুৰু টাইমত এনেকৈ এটা জুচ লৈ কিনে ভাবি কিনে ভিডিঅ'টো বনাইছিলোঁ ময়ো আজি এনেকৈ ভিডিঅ' বনাম এনেকৈ দেখাম তেনেকৈ দেখাম বুলি ভাবিছিলোঁ যেনেকৈ ভাবিছিলোঁ নোৱাৰিলোৱে মনটি ডাউনেই হৈ গ'ল ভিডিঅ'টো বনাই গৈ থাকোঁতে নোৱাৰিলোঁ আৰু বনাবলৈ চেষ্টা কৰিছিলোঁ যি কি নহওক সামৰি দিম আৰু নোৱাৰিলোঁ ন ভিডিঅ'টো বনাবলৈ তথাপিও প্ৰায় যদি লাইক এটি ছাবস্ক্ৰাইব এটি কৰি দিবচোন দেই 12টি অকল ছাবস্ক্ৰাইব তথাপিও হিমত লৈছোঁ 12টি ছাবস্ক্ৰাইবত যে ভিডিঅ' এটা বনাবৰ কাৰণে ব্লগ বনাবৰ কাৰণে একচুৱেলি নতুনটো নাজানো কালি ইউটিউবৰ নামটো চেঞ্জ কৰিলোঁ ক'ত কি হৈছে চাৰ্চ কৰিলেও নাপায় মোৰ চেনেলটো তথাপিও ভিডিঅ'টো বনাব লৈছোঁ মই সাহস ছাবস্ক্ৰাইব এটা কৰি দিব